হেল্ল' বন্ধুসকল, মই আছোঁ ইয়াত জেৰাই ৰজাচুক খেলপথাৰত আছোঁ। ইয়াত কাইলৈ বিহু উৰুৱাব। ইয়াত বিহু উৰুৱা পৰৱ চলিব। জেৰাই অঞ্চলত যি বিহু উৰুৱা পৰৱ, এই বিহু পৰৱ কাইলৈ ইয়াত চলিব। এইখন খেলপথাৰত চলিব। এনেদৰে মেৰামতি কৰি আছে চাওক। ইয়াত দিছে বনাই আছে, এইবিলাক খুঁটি পুতি আছে, এনেকৈ কৈ ৰাউণ্ড মানে সীমা নিৰ্ধাৰিত কৰি আছে। ইয়াত আৰু এই বস্তুটো দেখাইছোঁ আপোনাৰ এইখিনিত বিহু এখন মানে বিহু খোলা থাকিব, বিহু তলি গাভৰুসকলে নাচিব। সেনেকৈ এইফালে এখন আছে, এই তাত সেইফালে এখনত এখন আছে, এইফালে এখন বনাইছে এনেকৈ, এইফালে এখন বনাইছে। ইয়াত এনেদৰে মেৰামতি চলি আছে। আৰু এটা চাৰ্কুল দেখিছে, এইটো ৰাউণ্ড, এইটো দেখিছে ফুটা ফুটা আছে। এইফালে আপোনাৰ গামোচা এইফালে এনে লগোৱা আছে। আৰু এইখিনিত মানে হুঁচৰি মৰা হ'ব, ডেকাসকলে হুঁচৰি মৰা হ'ব। এই 5টা খণ্ডৰ হুঁচৰি দল আহি ইয়াত এনেদৰে একেলগে এক হৈ মানে ইয়াত হুঁচৰিটো মৰা হ'ব। আৰু ইয়াত যিকেইটা মানে দেখাইছোঁ আপোনাৰ এটা সৰু সৰু মানে কুটি পুটি চাৰ্কুল বনাই থোৱা আছে। আৰু তেনেকৈ কৰি 5টা এনেকৈ বনোৱা আছে। আৰু এই 5টা খণ্ড মানে 5টা খণ্ডৰ যি নাচনীসকলে আছে, গাভৰুসকলে, তেওঁলোকে নিজ নিজ খণ্ডত ইয়াত এটা ফলক লগাই দিয়া হ'ব। আৰু নিজ নিজ খণ্ডত তেওঁলোকে ইয়াত বিহু মানে নাচিব। আৰু ইয়াত ডেকাসকলে ইয়াত উপভোগ কৰিব পাৰিব। আৰু ইয়াত আছে আপোনাৰ মাজগাঁও খণ্ড আছে, নলনীহোলা খণ্ড আছে, খৰুৱাফটা খণ্ড আছে, দীঘলীবাৰী খণ্ড আছে আৰু মহমৰা খণ্ড। এই 5টি খণ্ড একত্ৰিত হৈ আজি ইয়াত কাইলৈ বিহু ইয়াত উৰুৱাব, পৰম্পৰাগতভাৱে বিহু উৰুৱাব। আৰু তাকে আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, কাইলৈ যাতে ইয়ালৈ আহি আমাৰ এই বিহুখন উপভোগ কৰেহি আহি। আৰু এয়া হৈছে জেৰাই গাঁও, এই চাবুৱা অঞ্চলৰ জেৰাই গাঁও এই ৰজাচুকৰ খেলপথাৰত হ'ব। ইয়াৰ বাইপাছৰ একদম নিচেই কাষতে এখন খেলপথাৰ আছে। আৰু এখন তাত দেখিছে আপোনাৰ দূৰত এখন বিহু নাচি আছে নহয়। এই বিহুখন হৈছে আপোনাৰ ৰজাচুকৰ বিহু, মানে ৰজাচুক এখন মহমৰা বিহু, ৰজাচুক মহমৰা বিহু। তো ইয়াত আহি আপোনালোকে বিহু কাইলৈ উপভোগ কৰিব পাৰিব। খুব ভাল পাব আপোনালোকে। আৰু প্ৰত্যেক বছৰৰ দৰে এইবাৰ ৰজাচুকত পৰিছে ৰটেশ্যন ছিষ্টেমত। আগতে আপোনাৰ জেৰাই মাজগাঁৱত কেন্দ্ৰীয় বিহু তলিত প্ৰতি বছৰে উৰুৱা হৈছিলে, কিন্তু প্ৰতি বছৰ সেয়া মানে সুবিধাৰ অৰ্থে সকলোৱে বিহুখন উপভোগ কৰিবৰ বাবে চুবুৰীয়াসকলে যি আছে চুবুৰী আছে, তেওঁলোকৰ যি মানুহ আছে অলপ বয়োজ্যেষ্ঠ, তেওঁলোকে বিহু উপভোগ কৰিবৰ বাবে ৰটেশ্যন ছিষ্টেমত ৰটেশ্যন কৰাই দিয়া হ'ল। তো এইবাৰ পৰিছে ৰজাচুকৰ পাছত চকলিবাৰৰ পৰা দীঘলীবাৰীৰ আকৌ মাজগাঁও খোৱাফটা, এনেকৈ ধৰে 5টা খণ্ডত 5বাৰ এনেকৈ বিহু ৰটেশ্যন চলি থাকিব। আৰু তাকে আপোনালোকক দেখাবলৈ মানে মই চেষ্টা কৰিছোঁ। ইয়াত মানে ধৰি লওক কাম কৰি আছে, কেনেদৰে কি কৰি আছে আপোনালোকক দেখাইছোঁ। আৰু এখন বেনাৰ আছে, বেনাৰখন আপোনালোকক দেখাবলৈ মই অকণমান চেষ্টা কৰিম দেই। উষ্ম আদৰণি। জেৰাই গাঁৱৰ 7টা নামঘৰ আৰু 5টা খণ্ড একত্ৰিত হৈ জেৰাই গাঁৱৰ কেন্দ্ৰীয় গছতলৰ বিহু উৰুৱা পৰ্বলৈ অহা সমূহ ৰাইজক উষ্ম আদৰণি জনাইছে। এয়া হৈছে জেৰাই সমন্বয় সংঘ খেলপথাৰ, বাইপাছৰ সমীপত, তাৰিখ 12 বহাগ 25 এপ্ৰিল 2024 চন। তো ইয়াতে আপোনালোকক বেনাৰখন দেখাইছোঁ। ইয়াত দেখিছে গাভৰুসকলে এনেদৰে বিহু মাৰি আছে, নাচি আছে, গছতলৰ বিহু। দেখাইছোঁ আপোনালোকক কিদৰে মেৰামতি চলি আছে, দেখিছেনে? ইয়াত কাম কাজ চলি আছে, বাঁহ পৰি আছে ইয়াত এই ডেকাসকলে এনেদৰে ইয়াত তেওঁলোকে নিজৰ কৰ্ম কৰি আছে। যিখন উৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে ইয়াত সহযোগ কৰিছে, যাতে বিহুখন সুচাৰুৰূপে পালন কৰিব পাৰে, সুচাৰুৰূপে বিহুখন শেষ কৰিব পাৰি। আৰু এটা ডেক'ৰেশ্যন এটা টাইপৰ মানে হোৱাকৈ যাতে ৰাইজে উপভোগ কৰি ভাল পায়, এটা ছিষ্টেমলি মানে ভাল কৰিব পৰাকৈ এনেদৰে তেওঁলোকে লাগি আছে। তাকে আপোনালোকক দেখাইছোঁ। আৰু আপোনালোকৰ যাতে কাইলৈ আবেলিলৈ আহি ইয়াত এই গ্ৰাউণ্ডতে আহি উপস্থিত হৈ 5টা খণ্ড একেলগতে 5খন বিহু উপভোগ কৰিব বুলি মই আশা কৰিছোঁ। আৰু ইয়াত হুঁচৰি যি জেৰাই হুঁচৰি আছে, হুঁচৰি অতীজৰ পৰা চলি থকা সেই হুঁচৰি পদবিলাকো আপোনালোকে উপভোগ কৰিব বুলি মই আশা কৰিছোঁ। তো আপোনালোক সকলোকে মই ধন্যবাদ জনাওঁ ভিডিঅ' চাই থকাৰ বাবে। আৰু কাইলৈ আহি ইয়াত উপস্থিত হ'ব বুলি আশা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।